কৃষক বন্ধুসকল, মই আজি আপোনালোকক বেঙেনা খেতিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মোৰ এইদৰে বেঙেনা খেতি খুব কম খেতি কৰিছোঁ, কাৰণ মোৰ পৰিয়ালটো সৰু, গতিকে বৰ বেছি বেঙেনাও দৰকাৰ নাই। সেইকাৰণে মই কম খেতি কৰোঁ। সদায়ে মই কম খেতিয়ে কৰোঁ, কিন্তু যিকণ কৰোঁ সেয়ে যথেষ্ট প্ৰতিপাল কৰি কৰোঁ। এয়া চাওক, মই বেঙেনা খেতি কৰিছোঁ আৰু মই প্ৰতিপাল কৰিবলৈ সহজ হৈ গৈছে। মোৰ ধাৰণা এটা মই চিন্তা কৰি পাইছোঁ, আমাৰ অসমত বেঙেনা খেতি কৰিবলৈ হ'লে ঠিক আহিন কাতি মহীয়াতে বেঙেনা গুটিখিনি পচাব নালাগে। কাৰণ বেঙেনাৰ টেম্পাৰেচাৰ, বেঙেনা খেতিটোৰ টেম্পাৰেচাৰ মাঘ ফাগুন চ'ত বহাগ জেঠলৈকেহে, এইটোহে তাৰ ছাফিচিয়েণ্ট টেম্পাৰেচাৰ। তাৰ আগৰ টেম্পাৰেচাৰ মানে মাঘ মাহৰ আগৰ টেম্পাৰেচাৰখিনিও নালাগে, আৰু ঠিক জেঠ আহাৰ মাহৰ পৰা যিটো টেম্পাৰেচাৰ হয় সেইটোও নালাগে। সেইকাৰণে মই মাঘৰ ঠিক আৰম্ভণিতে এই বেঙেনা গুটি কমকৈ পচালোঁ, আৰু তাৰপিছত যেতিয়া পুলিখিনি হ'ল, ঠিক মই ফাগুন মাঘৰ লাষ্টলৈ মই বেঙেনাখিনি ৰুই দিলোঁ। আৰু ৰুই অলপ প্ৰতিপাল কৰিছোঁ। ৰুওঁতে মই গোবৰ দি লৈছোঁ তলত, প্ৰতিপাল কৰিছোঁ। এয়া চাওক, মোৰ বেঙেনা হৈছে। গতিকে এইখিনি বেঙেনা বহুত দীঘল হ'ব। বেঙেনাটো সৰু, গাটো সৰু, কিন্তু যথেষ্ট দীঘল হ'ব। গতিকে এইখিনি বেঙেনা হ'লে মোৰ যথেষ্ট হৈ যাব। আৰু বেঙেনা প্ৰতিপাল কৰিবলৈ যাওঁতে এইখিনি বেঙেনাত সাৰো গৰু গোবৰ দিলেই যথেষ্ট হয়, বা কেঁচু সাৰ দিলেই যথেষ্ট হয়। তাৰপিছতো দৰৱ পাতিও ঠিক অৱশ্যে ৰগৰ কেতিয়াবা মাৰিবলগীয়া হয়, কাৰণ কিছুমান সৰু সৰু পোক আছে, পাতবোৰ ফুটাই দিয়ে। এই ফুটা হৈ গ'লে গছজোপা বৰ দুৰ্বল হৈ পৰে। গতিকে ওপৰত পাতলাকৈ ৰগৰ মাৰি দিয়াটো, মাজে মাজে ৰগৰ মাৰি দিয়াটো ভাল। আৰু কেতিয়াবা এনেকৈ এয়া পাত মেৰুৱা পোক কিছুমান থাকে, এয়া পাত মেৰুৱা পোক, এইবিলাক পাত মেৰুৱা পোক, এইবোৰ হাতেৰে কৰিব লাগে। আৰু এইটো চাওকচোন, এইটো পোক দেখিছেনে? এই পোকটো মাৰিবলৈ কম বেঙেনা হ'লে আপুনি সহজে হাতেৰে মাৰি দিব পাৰিলে। এয়া গতিকে এনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি, এই পোক পৰুৱাবিলাক নিয়ন্ত্ৰণ কৰিব পাৰি। এই পাতটো এনেকৈ মেৰাই দিয়ে পাতটো নষ্ট কৰি দিয়ে। এই পোকটো, এই ক'লা যে দেখিছে, এই পোকটো, এই পাতটো ফুটাই দিয়ে। গতিকে এই পোকটো কিমান মাৰিব? এইটো মাৰিবলৈও টান, ই পটককৈ পিছলি যায়। গতিকে ইয়াক ধৰিবলৈ টান। সেইকাৰণে ইয়াৰ মাজে মাজে ইয়াৰ ওপৰত অলপ ৰগৰ মাৰি থাকিলে বেঙেনাৰ দৰে ফচলটো ভালকৈ দিব। গতিকে বেঙেনা খেতি আমাৰ অসমত আপোনালোকে মোৰ ধাৰণা মতে ঠিক মাঘ মাহৰ পৰাহে আৰম্ভ কৰিব। গুটিটো মাঘৰ আৰম্ভণিতে পচাব, আৰু মাঘৰ যেতিয়া পুলিটো অলপ ডাঙৰ হ'ব, তেতিয়া বেছি লাৰ্জ স্কেলত কৰিলে কথাটো বেলেগ। আৰু তেতিয়াই আমাৰ অসমত আপোনালোকে মাঘ মাহৰ পৰাহে বেঙেনা খেতি আৰম্ভ কৰিলে আপোনালোকে ফচল বেছিকৈ পাব আৰু সুবিধাজনক হ'ব বুলি মই আশা কৰিছোঁ। চাওক, এতিয়া এয়াই মোৰ বেঙেনা লাগিবলৈ আৰম্ভ কৰিছে, ফুল মেলিবলৈ আৰম্ভ কৰিছে। এই গছ বেছি দিনৰ পুৰণা গছ নহয়। এই পাতবোৰ দেখিছে নহয়, কিমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ পাত হৈছে এইজোপা। এই দুটা তিনিটা বেঙেনা একেটাতে লাগিব। গতিকে এনেকৈ কম খেতিত কৰিলে এইজোপাতে ফুল মেলিছে। গতিকে এনেকৈ খুব কম কৰি ল'লে, বেঙেনাখিনি কমকৈ ৰুই ল'লে প্ৰতিপাল কৰিবলৈ সহজ। মোৰ মতে বেঙেনাকেইজোপা বেয়া হোৱা নাই, কিন্তু ইয়াতকৈ কোনোবাই হয়তো ভালকৈ বেছি ডাঙৰকৈ ধুনীয়াকৈ কৰিব পাৰে। এইটো এতিয়া পাত মেৰুৱা পোক, এইটো চাওক, পাত মেৰুৱা পোক। ইয়াতে চাগে পোক এটা ওলাব। এইটো হৈছে মকৰাই খাইছে, মকৰাই এইটো পাত মেৰাইছে। এনেকৈ পাতবোৰ মুকলি কৰি দিব লাগিব, যাতে বেঙেনাজোপা অনিষ্ট নহয়। বেঙেনাজোপা যাতে ই ফটোচিনথেচিছ, সালোক সংশ্লেষণ ভালকৈ কৰিব পাৰে। ৰ'দ ঘাই মাটিও হ'ব লাগে। গতিকে এনেকৈয়ে আৰু মই বেঙেনা খেতি কৰোঁ। আপোনালোকৰ যদি খুব নিচেই কম মাটি আছে, তেতিয়াহ'লে এনেকৈ খুব কম কৰি বেঙেনাখিনিক একদম মানুহ প্ৰতিপাল কৰাৰ নিচিনাকৈ কৰক, আৰু আপোনালোকে ফচল পাই থাকিব, আৰু আপোনালোকৰ পাচলিটো সদায় হৈয়ে থাকিব।